আজি চৰণীয়া আজি মেখেলা চাদৰ পিন্ধি লৈছো কাৰণ এতিয়া গৈ আছো আজি অষ্টমী পূজা বিশেষকৈ সো আমি আজি অষ্টমী পূজাত যাব লৈছো কাৰণ এই বাবু অষ্টমী পূজাত যাব লৈছো আমি আজি মানে আমাৰ ভিন্দৰ মানে 1.5 মাহ সম্পূৰ্ণ হ'ব গতিকে ভিন্দৰ অস্তিত্ব আজি আমি তাত অষ্টমী পূজাত আমি হেই কৰিব কি কৰে নাজানো এবোৰ চাই থাকিব গোটেইখিনি আপোনালোকক দেখাই আছো সো আগলে ভিডিওটো চাই থাকিব এইখিনি আৰু আজি ফাৰ্স্ট টাইম গৈ আছো তাত নাজানো এদিনো এনেকুৱা পূজাত গৈ পোৱা নাই সো হেকাৰণে ওলাইছো আজি কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দে Bye, ready? Yeah, hoy goal, ready? Huh? Mike. Kaki goal, Pepu. Siku koi thoi jam ami aji. Bye bye. গেট বন্ধ কৰিছিলোহে আহি পালোৱে এতিয়া আগলৈ চাই থাকিব কি হয় পূজা আপোনালোকক দেখাই আছো ময়ো নাজানো ভালকৈ ময়ো চাম আপোনালোককো দেখাম ঠিক আছে এয়া চাব পাৰি ইমান মানুহ হৈছে আৰু আগলৈ আপোনালোকক দেখাই আছো দেই এইফালে দেখিছেনে আৰু ওচৰলৈ যাম বাৰু দেখা পাব আপোনালোকে ওচৰলৈ গ'লে বাট দূৰৰ ভিউটো দেখাইছো আপোনালোকক চাওক সকলোবোৰ মানুহ পানীত পূজা কৰিবৰ কাৰণে নামিছে আগত যাব তেওঁলোকে তো আমিও যাম আৰু এতিয়া ফাইনেলি এজন মানুহক লগ পালো দেই মামা আমাৰ মামা তেওঁলোকৰো আছিলে আজি পূজা পাছে আগে আগে মা আৰু বা পাছে পাছে ভাগিন আৰু মই পূজা কৰি আছে মানুহবিলাকে মানুহ হোৱাৰ কাৰণে বেছি মানুহ হৈছিলে সেইফালে সেইকাৰণে আমি এইফালে আহিলোঁ বিশেষকৈ আমাৰ বামুণজন মানে আমাৰ সেইজন এইফালে আছে আৰু বাকী পূজা পাতলবিলাক আপোনালোকক দেখাই আছোঁ চাই থাকিব এয়া আমাৰ পূজাও ভালে হ'ব পিছত দেখাই আছো ইয়াত হৈছে আমাৰ বহাস্তা সিস্টাৰ
মানে আগৰ পৰা নৈত উটি অহা কল বুটলি আছিলে ল'ৰাজনে। মাক পুতেক হ'ব কেনেকুৱা লাগিছে? কেনে সময়ে শিকাব, সময়ে বুজাব, সময়ক জানো পাৰি দুহাতে ৰাখিব। মই নহ'লেও তগৰ ফুলিব, আহিব জোনাকী ৰাতি আবিৰ সানিব। সপোনতে জানো মোক দেখিবা কেতিয়াবা, উচুপি উঠিবা চাগে এবাৰলে ভাবিবা। চক্ষুৰা তমম নম ভগৱতে বাসুদেৱ নম হাতৰ ওপৰত থৈ দিব। ৰঙা ফুল এটাই দুপৰীয়া আৰু কি চাম। গছৰ পৰা বালি আনি আৰু কিবা মন্ত্ৰ মাত পচন্দ আজি অঁ লৈছোঁ মই নহ'লেও তগৰ ফুলিব, আহিব জোনাকী ৰাতি আবিৰ সানিব। সপোনতে জানো মোক দেখিবা কেতিয়াবা, উচুপি উঠিবা চাগে এবাৰলে ভাবিবা। সময়ে শিকাব, সময়ে বুজাব, সময়ক জানো পাৰি দুহাতে ৰাখিব। মই নহ'লেও তগৰ ফুলিব, আহিব জোনাকী ৰাতি আবিৰ সানিব। সপোনতে জানো মোক দেখিবা কেতিয়াবা, উচুপি উঠিবা চাগে এবাৰলে ভাবিবা। এতিয়া আমাৰ পূজা সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি গম পূজা চাবলৈ সৌফালে মানে ডাঙৰ মেলা হৈছে, তাত যামগৈ। এই মামা গান উঠাল দেই। মামা হাই হেল্ল'। তাত কি খাম? কি খাবা মুনু? কি খাবা তাত? তাত গৈ লগ পাই আছো, ঠিক আছে? অকণমান জিৰাই লওঁ ৰ। এইটো মোৰ ভাগিন
কিবা এটা ক দিছ ইজ ভাগিং और उसके बाद वो दोनों चुड़ैल उसके बाद पीछे मोटी ব্লগটো চাবতে চবে চাই পেলাই কমেণ্ট কৰিব কোনে কোনে আহিছিলে ইয়াতে কোনে কোনে অষ্টমী পূজাত ভাগ লৈ মানে ইয়াত মানে অস্থি সেই কৰে আৰু ইয়াতে মানে সেইবিলাক শাৰী মেখেলা চাদৰ কেনে লাগিছে কমেণ্ট কৰি জনাব চাদৰ This is not sari. This is mekhela sador. বাবু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁগৈ পূজা এইখিনিতে মানে সমাপ্ত কৰিম চ' ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে Like, subscribe, comment, please জনাব যিখিনি কৈছে ভাগিনে সেইখিনি আপোনালোকে কৰি দিব বুলি মই আশাবাদী আজিলৈ ইমানেই বাই বাই মনিকা